নমস্কাৰ আজিৰ খবৰলৈ স্বাগতম বাইক চুৰ গ্ৰেপ্তাৰ তেজপুৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হৈছে দুই মটৰচাইকেল চুৰ ঠেলামৰাৰ 6জন দৈমাৰী আৰু ধ্ৰুৱজ্যোতি স্বৰ্গীয়াৰী নামৰ দুই অভিযুক্তই ঢেকিয়াজুলি তেজপুৰ ঠেলামৰা কাবৈমাৰী আদি বিভিন্ন স্থানৰ পৰা চুৰি কৰিছিল বহু সংখ্যক মটৰচাইকেল ইপিনে অভিযুক্ত 6জনে কেৰালাৰ এটা কোম্পানীত কাম কৰাৰ কথা প্ৰকাশ কৰি তলাবন্ধাৰ সময়ত ঠেলামৰাৰ ঘৰলৈ উভতি অহাৰ কথা প্ৰকাশ কৰি তেওঁ মটৰচাইকেল চুৰিৰ সৈতে জড়িত নহয় বুলি কয় এই ঘটনাৰে বনিয়া উপাধিৰ গহপুৰৰ যুৱক এজনহে জড়িত আছিল আৰু তেওঁ পলায়ন কৰা বুলিও 6জনে উল্লেখ কৰে উল্লেখযোগ্য যে অভিযুক্ত ধ্ৰুৱজ্যোতিয়ে দিন হাজিৰা কৰা বুলি প্ৰকাশ কৰি তেজপুৰৰ পৰা এখন মটৰচাইকেল নিজে চলাবলৈ চুৰ কৰা বুলি স্বীকাৰ কৰে আৰু এই ঘটনাত 6জনো জড়িত বুলি কয় তেজপুৰৰ পৰা উঠাইছিল তেজপুৰৰ নামটো নাজানো একটা উঠাইছিল বাকী নাই উঠা একটাই উঠাইছিল ঠেলামৰা কি নাম 6জন দৈমাৰী লগত কোন কোন আছে আমি দুটা আছিলোঁ আমি দুজন আছিলোঁ ঘৰতেই থাকোঁ হাজিৰা কৰোঁ ঘৰত নাই বেচিবৰ কাৰণে চুৰ কৰা নাই আমি নিজে চলাওঁ নাই নাজানো বাইক চুৰ আৰু গাড়ী চুৰ যিটো মানে তেওঁলোকে যিটো ইয়াত তেওঁলোকে সঘনাই তেওঁলোকে বাইক চুৰ আৰু গাড়ী চুৰ হৈ থকা দেখা যায় আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ জিলাৰ মাননীয় আৰক্ষী অধীক্ষক ডাঙৰীয়াই এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে আৰু এই টাস্ক ফ'ৰ্চৰ লৈ আমি বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ আমি এটা অভিযান চলাই আছোঁ আৰু এই অভিযানৰ কালচোৱাতে যোৰহাট আমাৰ TSI ডাঙৰীয়াৰ নেতৃত্বত এটা অভিযান চলিছিলে আৰু তেতিয়া আমি 2জনকৈ বাইক লিফ্টাৰক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ আৰু 4খনকৈ বাইক আমি উদ্ধাৰ কৰিছোঁ গতিকে যিকেইজন আমি এৰেষ্ট কৰিছোঁ তেওঁলোকৰ নাম 6জন দৈমাৰী তেওঁ ঠেলামৰাৰ আৰু এজন হ'ল ধ্ৰুৱজ্যোতি স্বৰ্গীয়াৰী তেওঁলোক 2জন বাইক লিফ্টাৰ আৰু তেওঁলোকে বিভিন্ন ঠেলামৰাৰ ঢেকিয়াজুলি লগতে তেজপুৰ অঞ্চলত বিভিন্ন জেগাত বাইক চুৰ কৰি এটা সন্ত্ৰাস চলাই আছিলে গতিকে তেওঁলোকক আমি এৰেষ্ট কৰিছোঁ তাৰ লগতে বাইক আমি ৰিকভাৰ কৰিছোঁ আৰু এই অভিযান আমাৰ পূৰ্ণগতিত চলি থাকিব আৰু অহা দিনবিলাকতো আমি এই অভিযান অব্যাহত ৰাখিম এই ঘটনা সন্দৰ্ভত শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাতাই এইদৰে কয় উল্লেখযোগ্য যে আৰক্ষীয়ে ইতিমধ্যে 4খন চুৰি মটৰচাইকেল উদ্ধাৰ কৰিছে অধিক তথ্যৰ বাবে চাই থাকক আজিৰ খবৰ